আপুনি কেতিয়াবা ভাবিছেনে আমাৰ নামৰ পিছত ব্যৱহাৰ কৰা উপাধিবোৰৰ কথা যেনে ডেকা বৰা শইকীয়া হাজৰিকা ফুকন বা বৰফুকন ইয়াৰ আচল তাৎপৰ্য কি এইবোৰ কেৱল উপাধি নহয় এইবোৰ আছিল আহোম স্বৰ্গদেউসকলে প্ৰশাসন চলোৱাৰ বাবে প্ৰদান কৰা একোটা ৰাজকীয় পদবী আহোম ৰাজত্ব কালত সমাজখনক সুশৃংখলভাৱে চলোৱাৰ বাবে পাইক প্ৰথা চলিছিল ইয়াৰ পদবীসমূহ এনেকুৱা আছিলে যে ডেকা আছিল পাইক প্ৰথাৰ অন্তৰ্গত এক সামৰিক পদবী স্বৰ্গদেউৰ ৰাজ্যৰ প্ৰশাসনিক নিয়ম অনুসৰি এজন বিষয়াই যুদ্ধ বা ৰাজ্যৰ কাম কাজৰ বাবে সাধাৰণতে 10 জন সৈনিক বা পাইকৰ ওপৰত দলপতি হিচাপে কাম কৰিছিল সেই দলপতিজনকেই ডেকা বুলি কোৱা হৈছিল ঠিক তেনেকৈ 20 জন পাইকৰ নেতৃত্ব বহনকাৰী প্ৰশাসকজনক বৰা 100 জন পাইকৰ দায়িত্বত থকা বিষয়াজনক শইকীয়া 1000 জন পাইকৰ ওপৰত নিয়োজিত বিষয়াজনক হাজৰিকা ৰাজ্যৰ উচ্চ পদস্থ বিষয়াসকল যিয়ে ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছিল আৰু 10,000 পাইকৰ মুৰব্বী আছিল তেওঁ আছিল ফুকন ইয়াৰ পিছতে এই বৰফুকন পদবীটোৰ কথা ক'লে আমাৰ মনলৈ আহে বীৰ লাচিত বৰফুকনৰ নাম আপুনি জানেনে লাচিত কেনেকৈ বৰফুকন হ'ল স্বৰ্গদেউ চক্ৰধৰ সিংহৰ ৰাজত্ব কালত তেওঁৰ অদম্য সাহস আৰু বিচক্ষণতা দেখি স্বৰ্গদেউ প্ৰভাৱিত হৈছিল 1667 চনত মোগলৰ কবলৰ পৰা গুৱাহাটী উদ্ধাৰৰ বাবে স্বৰ্গদেৱে লাচিতক বৰফুকনৰ দৰে অতি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছিল বৰফুকন হ'ল গোটেই সেনাক নেতৃত্ব দিয়া এটা পদবী এই পদবীটো কেৱল এক উপাধি নাছিল ই আছিল দেশ ৰক্ষাৰ এক বিশাল দায়িত্বৰ স্বীকৃতি যিটো লাচিত বৰফুকনে কেনেকৈ পালন কৰিছিল বেলেগকৈ ক'বলৈ প্ৰয়োজন নাই আমাৰ প্ৰত্যেকটো উপাধিৰ লগত এনেকৈ গৌৰৱোজ্জ্বল ইতিহাস জড়িত হৈ আছে আপোনাৰ উপাধিটোৰ লগত জড়িত কাহিনী আপুনি জানেনে তলৰ কমেণ্ট বক্সত লিখি জনাবচোন আৰু এনে ধৰণৰ কথা জানিবলৈ চাই থাকিব বিদ্যুৎ বৰ্ডলৈ ভিডিঅ' ধন্যবাদ জয় আই অসম